নমস্কাৰ কবিতাটি পাঠ কৰিব লৈছোঁ কবি দীপাংকৰ দীক্ষিত। মই দুখীয়া দুখীয়া হয় মই দুখীয়া। ভুল আছিল মোৰ দুখীয়া হৈ জন্ম লোৱাৰ, কাৰণ এইখন সমাজত দুখীয়াৰ কোনো স্থান নাই। যেতিয়া বাহিৰত ওলাই যাওঁ তেতিয়া পকেট খুচৰি চাই দেখোঁ পকেট খালী। দুখ লাগে যেতিয়া লগৰবোৰ নিজৰ প্ৰেমিকাক লৈ হোটেলত বহি চাও ম'ম' খাই থাকে। জানা মোৰো মন যায় লগত এজনী সুন্দৰী ছোৱালী বহুৱাই লৈ মনৰ কথা পাতিম। তাইৰ চকুত হৈ মনৰ সকলো কথা কৈ দিম। এইবিলাক মোৰ ভাগ্যত নাই, কাৰণ মই দুখীয়া। বাহিৰত ওলাই গ'লে হৰেণকাইৰ দোকানত 2 টকাৰ শুকান মটৰ খাই দিনটো পাৰ কৰাওঁ। আৰু শুকান মটৰ খাই দিনটো পাৰ কৰাৰ লগৰী জানো মোৰ ওলাব? নাই, নোলায়, কাৰণ মই দুখীয়া। মই দুখীয়া।